শুনা ভাত বনালা নি? বনালো। ইছৰাম লগৰটো বাৰ্থডে পেট ভয় খাই আহিলো কেনেকৈ খাম দিয়া ঘৰত তুমি হাত মুখ ধুই আহা মই ভাত বাঢ়িছো হেৰি নহয় অহা মাহত যে আমি ফুৰিবলৈ যাম বুলি প্লেন এটা বনাইছিলো সেইটো কেনচেল হৈ গ'ল কেলে সময় নাই মোৰ তেতিয়াহ'লে আজি তোমাৰ কাৰণে ঘৰত ভাতো নাই যোৱা এনেকৈ শুই থাকা স্মাৰ্ট বয় কেতিয়াবা মই ভাবো জানানে কেলে যে তোমাৰ লগত আছো নহয় মই তুমি যে ইমান দুখীয়া তুমি বহুত সহজ সৰল আকৌ তুমি ইমান আজলি এই সাধাৰণ কথাটো নাজানা তুমি মোতকৈও বেছি দুখীয়া আকৌ তোমাৰ কাম কৰি কৰি মোৰ হাত ছুটি হৈ গ'লগে আগতে মোৰ হাতখন একদম ভৰি তললৈকে যায় এতিয়া আঁঠুলৈকে নাযায় দেখিছা নাই পেটুলি 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 হৈ গলা তুমি মই আৰু কি চম্ভালিব লাগিব কোৱাচোন তোমাক ঘৰ চম্ভালো তোমাক চম্ভালো ল'ৰা চম্ভালো তোমাৰ মুখখন চম্ভালা বাকী সকলো নিজৰ নিজৰ লাইনত আহি যাব সঁচা কথা বিদ্যা কসম শুনিছো তুমি ইংৰাজীত বোলে বৰ চোকা ইংৰাজী দেখাৰ কথা কোৱাচোন The number you have called is currently busy. wow তুমি ইমান ইংলিছ জানা মই আৰু জানো কম নেকি ইংলিছ নাই নাই নালাগে হ'ব নিজে নাজানে চাগে মই ইংলিছ কোৱা দেখি জ্বলিছে আকৌ তুমি গাধ একো পঢ়া শুনা একো নাই কিবা কৈছা নহয় তুমি যে নিমখতকৈ চোকা সেইটো ময়ো জানো তোমাৰ একাউণ্টত 10,000 টকা আছে বোলে 10,000 নাই 500 টকা এটাহে আছে তেতিয়াহ'লে তুমি মোক 239 এটা ৰিচাৰ্জ কৰি দিয়াচোন মোৰ ৰিচাৰ্জ আদায় হ'ল মানে কৰি আছো ৰবা কৰি ভূত হ'ল মানে হেল্ল' বন্ধুসকল আজি মই মানুহজনীৰ লগত প্ৰেংক এটা কৰিম বুলি ভাবিছো তাকে আপোনালোকে চাওকচোন কি হয় মানুহজনী আহি আছে হেৰি কথা এটা মানে কি এই মই তোমাক কথা এটা ক'বলৈ আছিলে মই তোমাৰ লগত নোৱাৰিছো মানে তোমাৰ মুখখন মানে ইমান বাঢ়ি গৈছে দিনক দিনে মানে মই তোমাক ডিভৰ্চ দি দিম সঁচানে মই কিমান দিনৰ পৰা ভাবি আছো তোমাক এষাৰ কথা ক'ম বুলি মোক তোমাৰ পৰা ডিভৰ্চ লাগে মই তোমাৰ লগত থাকিবলৈ মনে নাই জানানে তুমি বিৰাট কামোৰ মানুহটো কেতিয়া দিবা কোৱা কেতিয়া দিবা বাই বাই টাটা গুড বাই গয়া তুমিতো স্কুলৰ দিনত বহুত চোকা আছিলা তোমাৰতো নাম আছে ন আজি মই তোমাক প্ৰশ্ন কেইটামান সুধিম বাৰু সোধা ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল বৰষুণ দিছে নেকি যিটো প্ৰশ্ন সুধিছো সেইটো উত্তৰ দিয়া পাহৰিলো মই একো নাজানো শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল মনত আছে ৰ'বা 1 মিনিট পাহৰি থাকিলো নহয় কিতাপৰ কথাবোৰ মনতে নাইকিয়া হৈ থাকিলে বহুত বছৰ হ'ল যে পঢ়া শুনা কৰা তেতিয়াহ'লে মই তোমাক বেলেগ প্ৰশ্ন সুধো আমাৰ বিয়া কিমান চনত হৈছিল তোমাৰ বিয়া আছে মনতে তেনেকে নাচাবা আকৌ পেটটো অকণমান গণ্ডগোল কৰিছে মই ভিতৰৰ পৰা আহোঁ নেকি ৰ'বা বাকীকেইটা প্ৰশ্নৰ উত্তৰ দি থৈ যোৱা আমাৰ বিয়াৰ দিনাখনি বতৰটো কেনেকুৱা আছিল সেইটোতো মই জানোৱেই সেইদিনাখন বৰষুণ ৰ'দো দিছিল বৰষুণ দিছিল কি বুলি কম আমাৰ বিয়াৰ দিনাখনি ৰাতিপুৱা ৰ'দ দিছিল গধূলি বৰষুণ দিছিল তুমি মোক কেইটা বজাত আনিবলৈ গৈছিলা ইজি প্ৰশ্ন সুধো বুলি কৈ টান প্ৰশ্নবোৰ সুধি আছে বেয়াকে ফচিলো আজি ভোক লাগিছে মোক তোমাক আজি মই ভালকে ভাত খুৱাম আহা আজি ভিতৰত আহা মই জীৱনৰ কিছুমান বেয়া দিনবোৰ মই পাহৰি পেলালো মই মনতে নাৰাখো কি ক'লা তুমি বেয়া দিন তোমাক আজি ৰ'বা ভিতৰত আহা নেযাবা ৰ'বাচোন ৰ'বা মই মানুহটো সত্য যে মানে মুখৰ পৰা সঁচা কথাবোৰ ওলাই যায় মানে ৰখাব নোৱাৰো মই ভিতৰত আহা তুমি আজি প্ৰশ্ন উত্তৰ উলিয়াই দিম মই কালি বজাৰত মোৰ পিনে 4জনী ছোৱালীয়ে চাই আছিলে
তুমি কেনেকে গম পালা? কাৰণ মই চাৰিফালে চাই আছিলো যে। চাৰিওফালেতো বাদ দিয়া, এতিয়া তুমি মোৰ ফালে চোৱাচোন। ये फंस गया